হেল্ল' ফ্ৰেণ্ড, আপোনালোকৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি এয়া কুচিয়া বনাবৰ কাৰণে যোগাৰ কৰি আছোঁ। ইফালে মই ৰঙালাও পাত 2 খিলামান লৈ গৈছোঁ আৰু এয়া কুচিয়াটো চাওক। দিন হ'ল অনা, কিন্তু পানীত এৰি দিছিলোঁ আমি। চাৰটো আৰু বীজৰ বস্তুটো আঁতৰাবলৈ ৰঙালাও পাতটোৱে বেছি ভাল লাগে আৰু বেছি কামত দিয়ে। আৰু এইফালে কুচিয়াটো চাওক, মই হাতত চুৱে হাতখন কিবা আঞ্চা লাগিছে, মই পেলাই দিছোঁ আকৌ। কুচিয়াটো ভাল পক হয়, কিন্তু হ'লে অলপ ভয় লাগে আৰু ইফালে চাৰটো আঁতৰাবৰ কাৰণে মই এখন বেলেট লৈ লৈছোঁ। বেলেটেৰে মিহিকৈ কাটি দিছোঁ, এয়া চাওক। আৰু ইফালে চাৰটো আঁতৰাবৰ কাৰণে মই চোকা ব্লেটেৰে অলপ অলপকৈ কাটি আছোঁ। আৰু চাৰটো নেপেলালে ঘিণ লাগে হয়। চাৰটো আঁতৰাই দি আছোঁ। এইটো চাৰটো গুচাই নিদিলে মই একদম ঘিণ লাগে, মই খাবলৈ মন নাযাওঁ। যিহেতু এইটো পেলাই দিওঁ, বহুত টাইট হৈছে দেখোন। ৰঙালাও পাত দি কৰিলে বহুত সহজ হয়। এয়া চাব পাৰে আপোনালোকে, সোনকালে হৈ গৈছে মোৰ। পেট ফালিব লাগিব নহয়, পেটটো ওলাব, লেতেৰাটো পেলাব লাগিব পেটটো। অপাৰেশ্যন হৈ আছে, এয়া চাওক। কুচিয়া অপাৰেশ্যন কৰি আছোঁ আৰু ন। কুচিয়াটো মই নিজেই চাফা কৰিবলগীয়া হৈছে, যিহেতু মানুহজনে নাখায়, ভয় কৰে। মই কিন্তু ভয় নকৰোঁ, খাওঁ যে, সেইকাৰণে মই নিজেই কৰিলোঁ আৰু এই পদ্ধতি যে মই দেউতাৰ পৰা শিকিছিলোঁ। এয়া কটাৰ আগত পিচ কৰাৰ আগত তেনেকুৱা মাৰি দিব লাগে বোলে, তেতিয়া ভাল হয় খাই। তেল মছলা পূৰা সোমাব আৰু সেইকাৰণে তেনেকুৱা মাৰিছোঁ আৰু। যিহেতু সন্ধিয়া হৈছে, এনেকুৱা অশান্তি লাগিছে নহয়। ইফালে একদম পূৰা মৌ কামুৰিয়ে আছে। কেতিয়াবা ধৰক আনিলেও ধৰক মই নিজেই কৰিবলগীয়া হয়। সেইকাৰণে অলপ শিকি লৈছোঁ আৰু। এতিয়া চব পিচ বনালোঁ। এতিয়া ভালকৈ ধুই পেলাই বনাবলৈ এতিয়া ৰেডি কৰিম আৰু। এতিয়া ফ্ৰিজত থৈ দিম। অলপ সময়ৰ কাৰণে ফ্ৰিজত সোমাই দিছোঁ, যিহেতু মোৰ গাত ধুব লাগিব আকৌ এবাৰ। ক'ত লাগিব, গোটেই গাটো চিটিকি পৰিছে। আকৌ গাটো ধুই আহোঁ। এতিয়া ফ্ৰিজত সোমাই দিছোঁ, পিছত লাহে ধীৰে বনাম আৰু। আকৌ গা পা ধুই আহি আকৌ পাকঘৰত সোমালোঁ, যিহেতু সোনকালে বনাই দিবলৈ, যিহেতু ৰাতি হ'ল। সন্ধিয়াৰ পৰা যোগাৰ কৰি আছিলোঁ। আৰু এয়া এতিয়া মছলা পিচিব লৈছোঁ মই। ইফালে মছলা আদা নহৰু পেষ্ট আৰু জালুক দিছোঁ। জালুক অলপ বেছিকৈ সৰহকৈ দিছোঁ আৰু এক্সট্ৰাকৈ বোলো জলকীয়া নিদিওঁ বোলো, সেইকাৰণে জালুক বেছি লৈ লৈছোঁ। ইফালে মই আগতীয়াকৈ কেৰাহীটো বহাই দিলোঁ গৰম হ'বলৈ। আৰু ইফালে মিক্সাৰ দিবলৈ মই হেৰি কৰি আছোঁ, বিলাহী এটা কাটি আছোঁ। এয়া বিলাহী পেষ্ট কৰি আছোঁ। পূৰা গুড়া হ'ল, যিহেতু মই অকল বিলাহীয়ে দিছিলোঁ। আৰু ইফালে কেৰাহীটো আগতীয়াকৈ গৰম কৰি দিছিলোঁ, সেইকাৰণে এতিয়া লগে লগে তেল দিলোঁ। আৰু ইফালে আগতীয়াকৈ ফ্ৰাই কৰি লওঁ। মই কুচিয়া বনালে তেনেকুৱাই বনাওঁ, আগতীয়াকৈ ফ্ৰাই কৰি পেলাই তাৰপিছত আকৌ উলিয়াই দিওঁ। তাৰপিছতহে মছলা দি পেলাই আকৌ পিছত দিওঁ। আৰু এতিয়া হৈ গৈছে। এতিয়া মই এইবিলাক চব উলিয়াই দিছোঁ, উলিয়াই পেলাই থৈ দিম। তাৰপিছত আকৌ অলপ তেলটো কমিলে যিহেতু তেলটো আকৌ অলপ ঢালি পেলাই পিঁয়াজ আদা নহৰু পেষ্ট দিম। মছলা কি আৰু মছলা বোলে সেইটো অকল আদা নহৰু পেষ্টেই দিছোঁ। তাৰপিছত লং ইলাচি দিছোঁ, আৰু ইফালে শুকান জলকীয়া লৈছোঁ, তেজপাতা লৈছোঁ, ইমানেই আৰু। ইফালে মই পিঁয়াজ ঢালিলোঁ। পিঁয়াজ অকণমান ৰংচঙীয়া হ'লে তাৰপিছত আদা নহৰু পেষ্ট দিম। তাৰপিছত আকৌ ফ্ৰাই কৰা কুচিয়া মাছটো দিম আৰু আদা নহৰু পেষ্টটো দিলোঁ মই। এয়া চাওক, এটা ধুনীয়া কালাৰ হৈছে। মই এইফালে অলপমান গৰম মছলা দিলোঁ অলপ। বিলাহী পেষ্ট আছে, মই গ্ৰাইণ্ডাৰত দি হেৰি কৰিছিলোঁ, এতিয়া দি দিম ইয়াত। তাৰপিছত অলপ লৰাই পেলাই ঢাকনি মাৰি দিম আৰু 2-3 মিনিট ঢাকনি হেৰি দিয়াৰ পিছত এতিয়া আকৌ ঢাকনি আঁতৰাই পেলাই চাইছোঁ, একে কালাৰটো ধুনীয়া হৈছে, পুৰা সিজি গৈছে। পিঁয়াজকেইটা মছলাৰ লগত মিক্স হৈ গৈছে আৰু পিঁয়াজটো। আৰু লগে লগে আকৌ এইখিনি ফ্ৰাই কৰা হেৰিটো থৈ দিছিলোঁ মই, সেইটো ঢালি দিলোঁ। এতিয়া চাওক, অলপ লৰাই পেলাই আকৌ ঢাকনি মাৰি দিম। আকৌ ঢাকনি আঁতৰাই পেলাই চাইছোঁ, চাওক এতিয়া পূৰা ধুনীয়াকৈ হৈছে আৰু গ্ৰেভি আৰু টেষ্টি হ'ব আৰু খানা।
হৈ গৈ মেলাৰ পিছত একে অৱস্থা আকৌ বেয়া হৈ গৈছে, একে গৰমত থাকিব পৰা নাই। আৰু এইবাৰ গাত ধুবলগীয়া হ'ব যেন পাইছোঁ আৰু। তেন্তে আজিলৈ ইমানতে, বাই বাই।